দোকান এটাত মেচ আনিব মেচ আনিব যাই আছোঁ মেচ চাই আছে মেচ আনিব যাই আছোঁ মেচ আনিব তোৰ মেচ আছে নেকি মেচ আছে নেকি খালি মেচ দিয়কচোন কিমান কৰি 2 টাকাকে দিয়কচোন মেচ এটা ফটো করে লেখা হয় কিন্তু খাই যাব লাগব ইখান কি হয়চোন ক্যামেরা কৰি আছে আমাৰ কি খাই যাব লাগিব পুৰি ঘুগুনি চাহ খাই যাবি দিয়ক খাই যাম ওপৰত যাবি আপোনালোকে কওকচোন এইটো কিমান দিনৰ পৰা মন্দিৰটো অৱস্থিত এইটো একদম আদিম যুগৰ পৰা হৈছে আদিম যুগৰ পৰা কিমান চনত এইটো মন্দিৰ নিৰ্মাণ হৈছিলে আদিম যুগত আমি কবাই নৰো ক'ব নোৱাৰে ন ঠিক আছে দিয়ক তে পুৰি ঘুগুনি হৈছে জানো বাৰু খাওঁ ন কিমান প্লেট প্লেট 20 টাকা 20 টকা ন আৰু ডাবল খালি 40 টাকা হ'ব দিয়ক ন চাওমিনটো পোৱা নাযায় চাওমিন নাই মেগী আছে দিয়ক ঘুগুনিয়ে দিয়ক 1 প্লেট অকল ঘুগুনি অকল ঘুগুনি ফিছ ফুলাৰিটো নাই হ'ব দে পইচা দিয়চোন দিছে আৰু মকৰ হয় নিদিবি কোৱা হয় মকৰ হয় নিদিবি 10 টকা লগে এইটোৱে আদিম যুগৰ কথা ক'লো আপোনালোকে এতিয়া নাজানে এইটো কিমান দিনৰ পৰা চলি আছে আৰু বহাগ বিহুত বোলে আপোনালোকৰ এতিয়া মেলা হয় বোলে ডাঙৰ মেলা হয় বিৰাট ডাঙৰ মেলা কালি এটা হৈ গ'ল নেকি কালি এটা হৈ গ'ল 10 টকা লওক পৰঠা কিমান কৰি একেই দাম পুৰি আৰু হেৰি কিবা পৰঠা আৰু ঘুগুনি দি দিয়ক নহ'লে দিয়ক দি যাব পাৰিম না আজি মানে মালাইবাৰীৰ পৰা আহিছোঁ মানে টাইম হ'ব নেকি যোৱা সেইকাৰণে মানে সুধিলোঁ আৰু মই আৰু নাজানো না মই এইবাৰ প্ৰথমবাৰ আহিছোঁতো সেইকাৰণে মই ইমান এটা নাজানো না 20 মিনিট ন ভাল লাগিব ন তাতে যাই খুচুৰা পইচা আপুনি অলপ দিবচোন এই মানে 1 টকীয়া 2 টকীয়া আছে যদি মই কওঁ তাতে যাই জোতা হুটি নুঠিবি জোতা হুটি নুঠো মানে তেওঁ আৰু শিখৰ তিখৰ নাখাবি শিখৰ তিখৰ নাখাওঁ মই মানে একোৱে নাখাওঁ চিগাৰেট বেৰি নাখাবি নাই মই একোৱে নাখাওঁ আপোনালোকে বিশ্বাস কৰিব পাৰে মই একোৱে নাখাওঁ মুখতে নেদো মোৰ লগৰগিলা ইমান কৈ থাকে কিবা খা বোলে মুখ গন্ধাই মই একোৱে নাখাওঁ চকলেটৰ বাহিৰে মই একো নাখাওঁ পঢ়া মোৰ এতিয়া 7 ধৰি পঢ়িছোঁ মই 7 ধৰি পঢ়িছোঁ মই 7 ধৰি পঢ়িলে কি হ'ব পাৰে 7 ধৰি পঢ়িছোঁ একো পোৱা নাই বৰ্তমান মই ট্ৰাই কৰি আছোঁ একো পোৱা নাই নাই কিমান হ'ল আপোনাৰ মেছে ঘুগুনি আৰু পৰঠা হ'বচোন খা নি লাহে যা বানি দে দিম নহয় আপোনাৰ